আমি গৈ আছোঁ এতিয়া ফেঞ্চি বজাৰত গৈছোঁ। খ্ৰীষ্টমাছৰ কি প্ৰিপেৰেশ্যন হৈছে, কেনেকুৱা কি সকলোখিনি চাবৰ কাৰণে গৈ আছোঁ। আৰু মই আছোঁ আৰু মোৰ লগত আছে পাখি। এইকেইটা দিন সঁচাকৈয়ে বৰ ভাল লগা দিন। এফালে সমাগত মাঘৰ বিহু আৰু আনফালে সমাগত খ্ৰীষ্টমাছ। যোৱা 2টা বছৰেই কোভিডৰ কাৰণে আমি একো উৎসৱেই পালন কৰিব পৰা নাই। ধৰ্মাৱলম্বী লোকসকলৰ খ্ৰীষ্টমাছ আহি তেনেই ওচৰ পালেহি। এই উৎসৱটো মোৰো বৰ প্ৰিয়। মই আজি যাব ওলাইছোঁ ফেঞ্চি বজাৰলৈ। তাতেই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ খ্ৰীষ্টমাছৰ বজাৰসমূহ কেনেকৈনো আয়োজন কৰিছে তাকে আপোনালোকৰ ওচৰত দেখুৱাম বুলি ভাবিছোঁ। মোৰো সৰু সুৰা কেইটামান বজাৰ কৰিব লগা আছে। বলক আহি থাকক এই ব্লগটোত মই আপোনালোকক দেখুৱাম কেনেকৈ খ্ৰীষ্টমাছ আয়োজন কৰিছে। দেখিছে এয়া খ্ৰীষ্টমাছৰ কাৰণে কিমান ভিৰ হৈছে। চাৰিওফালে মানুহবিলাকে নিজৰ নিজৰ বস্তু কিনাত বিজি হৈ আছে। এনেকুৱা ফাটা জিন্স আছে নেকি? ফাটা না এনেকুৱা পেৰেলেলৰ নাই না? ফাটা পানি দিও না। কি সাইজৰ কুলা? এই ৰঙা ৰঙা এটা। বাইদেউ একদম ধুনীয়া আছে। क्या बेटा पिंधि जाओ चश्मा जो खुली लो किमान বুলি কৈছে দুটা ইয়াতকৈ ডাঙৰ দিদি এইটো সৰু স্ক্ৰীনশ্বট মাৰিব ফটো এটা মাৰা। এটা 250 আইব আচ্ছা থাকে পাকro বিছালা পাকro মেটা তরফ আইব পারলি হে দোকান জায়গা সাইড দে আরে ট্রি বিলা 350 আর ডাঙরটো ডাঙরটো 5000 টাকা আর এইখিনি এটো 150 খালি এটা লওনি কোন কেটা ও এটা লও এটো কিমান সৰুটো এটো 10 পিসৰ বান্ডল আহিব বাইদেউ 450 মানে এটা দুটাকে নিদিয়ে এটা দুটা এইবিলাক পাব এটো বান্ডল আহিব এইবিলাক 150 কই এনেকে নহয় বস্তুটো এনেকে তুলিলে পুৰা ফাটি যাব এ গঙ্গা बीच में पकड़ो है गंगा ইয়াতে ভিতৰত বাল্ব লগাই দিব কেনেকুৱা আৰু বেলেগ কালাৰ এটা হোলসেল নে হোলসেল হয় লও নেকি লব লও আমি এতিয়া লক্ষী কেবিন এইটো বহুত পুৰণা 1942 হয় এখনত আমি এতিয়া চাহ খাব সোমাইছোঁ চিংৰা চাহ ইয়াৰ চাহ আৰু চিংৰা গুৱাহাটীৰ ভিতৰত পপুলাৰ হয় ফেমাছ সবেই জানে
এয়া ফেঞ্চি বজাৰৰ পৰিৱেশ আপোনালোকক দেখুৱালোঁ খ্ৰীষ্টমাছ উপলক্ষে বহুত ভিৰ এই ভিৰৰ মাজে মাজত সকলোখিনি দেখাবলৈ নোৱাৰিলোঁ তথাপিও যিমানখিনি পাৰোঁ আপোনালোকক এইখিনি দেখালোঁ আৰু ময়ো সৰু সুৰা দুই এটা বস্তু বজাৰ কৰিলোঁ আৰু ফালৰ পৰা আপোনালোকক খ্ৰীষ্টমাছৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু অনাগত দিনসমূহ আপোনালোকৰ যাতে ভাল হয় তাৰ কামনা কৰিলোঁ আৰু মোৰ চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইক কৰিব আৰু 25 তাৰিখে খ্ৰীষ্টমাছৰ দিনা আপোনালোকক গুৱাহাটী মহানগৰীত কেনেকৈ খ্ৰীষ্টমাছ উদযাপন কৰা হয় সেই সম্পৰ্কে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভালে থাকিব হেপী খ্ৰীষ্টমাছ